মৰ্নিং এভৰিৱান। মই ইয়াৰ ৰাতিপুৱাৰ নাস্তা বনাবলৈ ৰেডি কৰিছোঁ আৰু লগতে নাস্তা বনাই লওঁ। বনাই খাই কৰি আজৰি হৈ মই বনাই আছোঁ। বনাই খাই কৰি লওঁ। তাৰপিছত মই মুখত কি কৰিলোঁ মই আজি দেখাই আছোঁ আপোনালোকক। চাবচোন, এনেকুৱা মানে গ্ল' আহিব নহয়, ইনষ্টেণ্ট গ্ল' আহিব। আপোনালোকে সপ্তাহত 2 দিন কৰিলেই গম পাই যাব আৰু একেবাৰে ইজি। মই যিটো কৰিম একেবাৰে ইজি। চাই থাকক মোৰ ভিডিঅ'টো। হ'ব, খাই কৰি আজৰি হৈ ল'লোঁ। লৈ এতিয়া এয়া চাওক, হাতত অলপমান চেনি লৈছোঁ। লৈ মোৰ কটা নেমু অকণমান আছিলে, গোল নেমু, সেইকণ লৈছোঁ। লৈ চেনিত লগাই লৈ মই এতিয়া স্কিনত কেনেকৈ লগাওঁ চাওকচোন। এনেকৈ লগাইছোঁ, মানে স্ক্ৰাব কৰি আছোঁ। এনেকৈ কৰিলে ডেড চেলবোৰ উঠি যাব। এনেকৈ নেমুকণত চেনিকণ লগাই লৈ লাহে লাহে মই মুখখনত ঘূৰাইছোঁ ৰাউণ্ড ৰাউণ্ড কৰি। এনেকৈ কৰিলে ডেড চেলবোৰ নোহোৱা হ'ব। একদম লাহে লাহে কৰিব দেই, যিহেতু চেনি আছে ন, চেনিটো আপোনাৰ নহ'লে কাটিব পাৰে, স্কিন কাটি যাব। গতিকে একেবাৰে লাহে লাহে কৰিছোঁ। কৰি মই অলপ সময় এনেকৈ 5 মিনিটমান থৈ দিম। এইদৰে মই একেবাৰে লাহে লাহে গোটেই স্কিনত লগাই ল'লোঁ আৰু থকাখিনি মই কিলাকটি দুটাটো লগাই লৈছোঁ, যিহেতু হেজা দি থাকোঁতে থাকোঁতে একেবাৰে ক'লা পৰি গৈছেগৈ। এয়া মুখত এনেদৰে লগাই ল'লোঁ। লৈ মই এতিয়া আকৌ কামত লাগি গ'লোঁ। মানে কাম কৰি থকাৰ মাজে মাজেহে মই মোৰ যত্নও লৈ আছোঁ মুখৰ। আকৌ ইয়াত আজি তাইৰ কাৰণে মই মিক্স দাইল এখন বনাম বুলি ভাবিছোঁ, মানে চানভি আৰু মোৰ কাৰণে। দেউতাকটো নাহেই ঘৰত দিনত, ৰাতিহে আহিব আৰু। গতিকে এয়া কাম কৰি আছোঁ, ৰ'ব। কামখিনিও কৰি লওঁ। মুখৰ কথা কওঁতে আৰু এটা কথা মনত পৰিছে। মোৰ যে মুখখনৰ কি অৱস্থা হৈছিলে চানভি জন্ম হোৱাৰ 7 মাহমানৰ পিছত। মানে বহুত বেয়া হৈ গৈছিলোঁ। ক্ষীণাইছিলোঁ আৰু চকু গুৰিবোৰ অতিপাত ক'লা পৰি গৈছিলে। এতিয়া লাহে লাহে অকণমানকৈ ক্ৰমান্বয়ে ভাল হৈ আহি আছে। আৰু ৰ'ব, এয়া চানভিৰ কাৰণে কেইটামান মগু তিয়াই লৈছোঁ। তাই আমনি কৰিলে কেতিয়াবা তেনেকৈ দি দিওঁ মই দুটাত। কুকাৰত বনালে ভাতটো টান হয়, সেইকাৰণে মই কুকাৰত নবনাওঁ, চাহ কৰা চচতহে বনাওঁ। চাই থাককচোন। এয়া মুখত এতিয়াও আছে, আঠা আঠা হৈ গৈছে। মই এয়া এৰাই দিয়া নাই, মানে ধুই দিয়া নাই এতিয়ালৈকে। অকণমান সময় থাকক। আৰু নেমু টেঙা ন, এনেও নেমু টেঙাটো স্কিনৰ কাৰণে ভালেই হয়। মই লগাই থৈছোঁ। লগাই থোৱাৰ মাজতে এয়া মই চানভিৰ কাৰণে, ৰ'ব দেই, চানভিৰ কাৰণে এয়া চাউল তিয়াইছিলোঁ যে, চাউলখিনি ধুই লৈছোঁ। চানভিয়ে যে একেবাৰে ভাত খাবলৈ মন নকৰা হৈ গৈছিলে, গম পায়। বা মোৰ যে ইমান কষ্ট, মানে মই ইমান বেয়া পাওঁ, মনটো ইমান বেয়া লাগে তেতিয়া ভাত নাখালে তাই। সেইকাৰণে এনেকৈ বনাবলৈ ল'লোঁ। এয়া চাওকচোন, অকণমান আঠা আঠা নিচিনা হৈ গৈছে। এয়া চেনিটো দিয়াৰ কাৰণে, নেমু আৰু চেনি মিক্স কৰাৰ কাৰণে আঠা আঠা হৈ গৈছে। এতিয়া মই মুখখন খালী পানীৰে ধুই লওঁ। মই যে এয়া কৰিছোঁ, এনেকৈ যত্ন লৈছোঁ। এইখিনি মই আগতেও লৈছিলোঁ দেই। লৈ পেলাই ভাল ফল পোৱাৰ কাৰণেহে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। মোৰ স্কিন বহুতেই বেয়া হৈ গৈছিলে, এতিয়াও বেয়া হৈ আছে, কিন্তু বহুত ভাল হৈছে। চাই থাকক কি কৰিম। মই এইখিনি কামৰ মাজতে কৰি থাকোঁ, যাতে মোৰ মানে এক্সট্ৰা সময় নালাগে। তেনেকৈ নালাগে। আৰু এনেকৈ কৰি থাকোঁ কাৰণে চাওকচোন, পিম্পলছ কিন্তু নাই মোৰ। ৰ'ব, এতিয়া আকৌ কি কৰোঁ দেখাই আছোঁ। এয়া আলুটো মই এতিয়া এনেকৈ পিচি লওঁ। কৰিয়ে গ'লগৈ, ৰ'ব। আলুটো মানে এনেকৈ মই ৰুকি ল'লোঁ। ৰুকি লৈ পেলাই হাতত চেপি লৈ মুখত এপ্লাই কৰি দিছোঁ।
এনেকৈ কটনেদিও লগাব পাৰে মই আৰু এপ্লাই কৰিবলৈ টাইম লাগিব ইমান টাইম নাই ফটাফট কৰিব লাগে মই হাতেদি এনেকৈ কৰি দিছোঁ গোটেই মুখতে মই এপ্লাই কৰিছোঁ সব মই গোটেই মুখতে এপ্লাই কৰিছোঁ মোৰ স্কিনটো অলৰেডি সফ্ট নিচিনা লাগিছে আৰু এইটো মই ইউজ কৰিছোঁ এবাৰ ইয়াৰ পিছত মই কি কৰোঁ দেখাই আছোঁ চাই থাকক এতিয়া চাওক মইতো আলুটো কাটিলোৱে এইখিনি আলু মই থাকি গ'ল এইখিনি একেবাৰে ধুই লৈছোঁ চব্জি বনাবলৈ বাকী থকা আলু টুকুৰাটো মই চব্জিত ব্যৱহাৰ কৰি দিছোঁ দাইল বনাই আছোঁ দাইলতে দি দিওঁ বুলি ভাবিলোঁ গতিকে এনেকৈ আৰু এনেও আমি আলু কটাই হয় ডেইলি গতিকে কাটা আলুকণ লগাই ল'বলৈনো কিহৰ কষ্ট ন তেনেকৈ কৰিয়ে মানে সপ্তাহত 2-3 দিনকৈ মই কৰি থাকোঁ আৰু বহুতখিনি লাভ হৈছে দেই কৰাৰ পৰা মোৰ স্কিনটো বহুত ভাল হৈছে বহুত ড্ৰাই হৈ গৈছিলেগৈ ভাতো বনাই এইফালে এয়া ভাত চানভিৰ ভাত উতলি আছে এইফালে এয়া আছে এতিয়া মই মুখখন আকৌ পানী দি ধুই দিওঁ এনেকৈ মই 10 মিনিট ৰাখিলোঁ দেই 10 মিনিটৰ পিছতহে ধুইছোঁ মই ভাবিলোঁ যে আজি ঘৰুৱা বস্তুৰে যিহেতু যতন লৈছোঁ গতিকে ঘৰুৱা বস্তুকে সানো মুখত ৰ'ব মোবাইল থ'ব পৰা নাই মই এতিয়া গাখীৰৰ সৰ লগাম চাওকচোন গাখীৰৰ সৰ বুলি ক'লে কি ক'ব কিনা গাখীৰ সৰ নুঠে ইমান গৰম নহয় বহুত গৰম হোৱাৰ পিছতহে উঠেগৈ আৰু উপায় নাই তাকে এয়া এইদৰে এনেকৈ ওপৰলৈ দিব অলপমান পাতলকৈ মানে মাছাজ লগাই যিকোনো মইশ্চাৰাইজাৰো লগাব পাৰি এয়া চাওক মই কামৰ মাজতে এনেকৈ কৰি মোৰ পূজাততো মই পাৰ্লাৰলৈ যোৱাই নহ'ল পূজাৰ কেইদিনমানৰ আগতে গৈ থ্ৰেডিং কৰি আহিলোঁ তাৰ বাদে আৰু বেলেগকৈ একো লগাও নাই বা বেলেগ একো কৰা নাই এতিয়া মই ঘৰতে ভাবিলোঁ পূজাটো গ'লেই আৰু এনেকৈ নিজে অলপ কেয়াৰ লওঁ নিজে পাৰ্লাৰত নোযোৱাকৈয়ে নহয় জানো আপোনালোকে ট্ৰাই কৰি চাবচোন ভাল পাব ৰিয়েলি ভাল পাব এদিন কৰিবলৈ নিজৰে মন যাব চাব ইমানেই ধুনীয়া হ'ব স্কিনটো চুই চালে আপোনাৰ ভাল লাগিব চাওক মোৰ কুকাৰত চিটি মাৰি আছে গতিকে এয়া চানভিৰ কাৰণে ভাত বনাইছোঁ ভাত উতলি আছে মই এনেকৈ থৈ বেলেগ কাম কৰি আছে এয়া মুখততো এইদৰে এইবোৰ লগাই লৈছোঁ এতিয়া ভাবিছোঁ অকণমান বহি ইফালে পানী এগিলাচ খাই লওঁ কাৰণ পানী আমাৰ স্কিনৰ কাৰণে বহুত বেছি দৰকাৰী আৰু বিশেষকৈ যিহেতু এতিয়া ঠাণ্ডা দিন আহি আছে তাৰ কাৰণে আমি নিজৰ কেয়াৰ ল'বই লাগিব আগতকৈ বেছিকৈ আৰু পানীও আমি আগতকৈ বেছিকৈ খাব লাগিব আৰু বেলেগকেতো সময় নাপাওঁ এইকণ সময়তে মাত্ৰ 2 মিনিটতে মই পানীকণ শেষ কৰোঁ সেইকাৰণে এনেকৈ থওঁ ৰ'ব সাৰ পালেই আইদেৱে সাৰ পালেই হয়য়া পানী খাবলৈও শান্তি নাই এই জনী আমাৰ চানভি শোৱাৰ পৰা উঠিলা এতিয়া মাম খাবা আৰু টোপনি আছিলে এইজনী মই তোমাৰ কাৰণে মাম বনাইছোঁ নহয় যা তুমি খাবা দেই ভাত বনাই হৈ গ'ল তাইও শোৱাৰ পৰা উঠিলে এতিয়া মই তাইক ভাত খুৱাম আৰু মোৰ স্কিনৰটো চাওক মুখখন ধুই দিয়াই নাই মই মইশ্চাৰাইজাৰ বুলি সেইটোৱে লগালোঁ ন গাখীৰৰ সৰ সেইটোকে লগাই থৈ দিছোঁ
ভালকৈ কোৱা কি নাই এই দিয়া মোক মই কাম কৰোঁ মই কৰি আছোঁ কাম চাফা চিকুণ কৰা বাচন ধোৱা আৰু তাই মোৰ লগত সেয়া লাগি আছে সেইজনী খাই দিয়া ধুনু মাইনা অ' ধুনু মাইনা পানী খাই দিয়া অঁ খাই দিয়া গুড গাৰ্ল আমি খেলিবলৈ যাম দেই অঁ খেলিবলৈ যাম খোৱা 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 কি হ'ল এই মুখৰ পৰা ওলাই ওলাই তিতি যাব তুমি খোৱা পটককৈ খোৱা পটককৈ খোৱা যাব লাগে ফুফু যাব লাগে চাওঁ 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 কেনেকৈ খাই চাওঁ মানি কেনেকৈ খাই চাওঁ চাওঁ কেনেকৈ খায় তেনেকৈ গিলি নিদিবা দেই গিলি নিদিবা দেই অ' আৰু গিলি নিদিবা দেই নিগিলিবা অ' 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 আৰু কিয় গিলি দিছা গিলি নিদিবা দেই অঁ গুড গাৰ্ল কেনেকৈ চুমাটো খাই দিম অঁ এজনী কোন এজনী কোন এজনী কোন দেখা পুতলা মোক দিবা কিয় হাই কৈ দিয়াচোন হাই হাই কোৱা মুনু হাই ক'বলৈ শিকাই দিয়া মুনুকহে কৈছা অঁ বাহিৰত খেলাবলৈ নিওঁ এতিয়া ৰ'ব আমি ঘৰুৱাভাৱে যতন ল'ব পাৰোঁ ন পাৰ্লাৰ নোযোৱাকৈও হৈ যায় তেতিয়া মই অৱশ্যে আগতে কৰা নাছিলোঁ এতিয়াহে কৰিবলৈ লৈছোঁ আৰু কৰিবলৈ লোৱাৰ পৰা স্কিনটোত সঁচাকৈয়ে মোৰ বহুতখিনি গ্ল' আহিছে আৰু আগতে হেতা নিচিনা হৈ থাকে যে স্কিনটো এতিয়া কিন্তু সেইখিনি নাই এতিয়া বহুতখিনি ভাল হ'ল চাওকচোন আগতে স্কিনটো হেতা হেতা হৈ থাকে আৰু এটা কথা অৱশ্যে মই আগতে পানীও কম খাইছিলোঁ এতিয়া অলপমান পানীৰ পৰিমাণটো বঢ়াই দিলোঁ পানী এতিয়া আগতকৈ বেছি খাওঁ এতিয়া মন গ'লে ধুনীয়াকৈ পানী এগিলাচ লৈ বহি যাওঁ আৰু আজিলৈ বাই